বন্ধুসকল স্বাগতম জনাইছো ৰেড আছামৰ প্ৰথমটো ভিডিঅ'লৈ আৰু দৰ্শকসকলক আমি এইখিনি জনাই থওঁ আমাৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ মহিলা সমাজক তেওঁলোকক সতৰ্ক কৰি দিয়া এটা বিশেষ বিষয় লৈ আহিছো আৰু সেই বিষয়টো হৈছে সাৰ্ভাইকেল কেঞ্চাৰ শেহতীয়াকৈ আমি দৰ্শকসকলে জানে যে ভাৰতবৰ্ষৰ এগৰাকী বিতৰ্কিত অভিনেত্ৰী বুলি কৈছো পুনম পাণ্ডে তেওঁ মৃত্যুৰ খবৰ বিয়পাই দিছিল আৰু সেই খবৰ আচলতে প্ৰথমে সত্য বুলি বহুতে ভাবিছিলে কিন্তু পাছত দেখা গ'ল সেয়া ভুৱা খবৰ আৰু সেই অভিনেত্ৰীগৰাকীয়ে সেই ভুৱা খবৰ বিয়পাই দি এটা বিশেষ বাৰ্তা মহিলা সমাজলৈ বিশেষকৈ ভাৰতৰ নাৰী সমাজক দিব বিচাৰিছিলে যদিও সেই বিষয়টো সামগ্ৰিকভাৱে বিতৰ্কিত আছিলে কিন্তু উদ্দেশ্য এটা নিৰ্দিষ্ট আছিলে কাৰণ সেই সাৰ্ভাইকেল কেঞ্চাৰ কি মহিলাসকলৰ মাজত আচলতে বিষয়টো বিশেষ আলোচনা নহয় সেইবাবে বিতৰ্কিত সেই কাণ্ড সংঘটিত কৰিছিল পুনম পাণ্ডে বিষয়টো এৰি চালক এতিয়া আমি প্ৰথমতে আহিছোঁ যে সাৰ্ভাইকেল কেঞ্চাৰ কি আৰু কেনেকৈ মহিলাৰ ৰোগত বিয়পি পৰে আৰু ইয়াৰ পৰা আপুনি বাচি থাকিবলৈ কি কৰিব পাৰে আৰু নিশ্চিত ৰূপত প্ৰশ্ন হ'ব যে সাৰ্ভাইকেল কেঞ্চাৰৰ পৰা কেনেকৈ হাত সাৰিব ইয়াৰ প্ৰতিৰোধ কেনেকৈ কৰিব সামগ্ৰিকভাৱে আমি বিষয়টো তথ্য সহকাৰে আমি জানিবলৈ চেষ্টা কৰিম বন্ধুসকল আমি প্ৰথমতে জনাই থওঁ যে ভাৰতবৰ্ষৰ প্ৰায় 18% মহিলাৰ দেহত এই সাৰ্ভাইকেল কেঞ্চাৰে থিতাপি লয় বিশেষকৈ দেখা গৈছে যে ভাৰতবৰ্ষৰ যিসকল চিকিৎসক আছে সেই চিকিৎসকসকলে বিভিন্ন সময়ত দাবী কৰি আহিছে যে সাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত হৈ পেলাই বহু নাৰীৰ মৃত্যু হৈছে কিন্তু সামগ্ৰিকভাৱে বিষয়টোৰ সন্দৰ্ভত আজিলৈকে ভাৰতীয় নাৰী সমাজে কোনো ধৰণৰ বিশেষ আলোচনা হওক বা বিভিন্ন ধৰণৰ সতৰ্কতা হওক কোনো ধৰণৰ গ্ৰহণ কৰা দেখা নাযায় পুনম পাণ্ডেৰ যি খবৰ ওলাইছিলে সেই খবৰৰ পাছত পুনম পাণ্ডেৰ বিতৰ্কিত কাণ্ডটোৰ আলোচনা হৈছিলে কিন্তু বৌদ্ধিক মহলত বিশেষভাৱে সেই সাৰ্ভাইকেল কেঞ্চাৰৰ সন্দৰ্ভত বিশেষ কোনো ধৰণৰ আলোকপাত হোৱা নাছিলে বা কোনো ধৰণৰ পৰ্যালোচনা হোৱা নাছিলে যাৰ বাবে বিভিন্ন সময়ত মহিলাসকলে এই বিষয়টো সংক্ৰান্তত জানিবলৈ তেওঁলোকে কোনো ধৰণৰ সুবিধা নাপায় আৰু সেইবাবে আমি ইতিমধ্যে ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম তথ্য সহকাৰে যে সামগ্ৰিকভাৱে কেনেকৈ এই সাৰ্ভাইকেল কেঞ্চাৰৰ পৰা মহিলাসকল ৰক্ষা পাব এইখিনি আমি দৰ্শকসকলক জনাই থওঁ যে ভাৰতৰ প্ৰায় 18% মহিলাৰ দেহত ধৰা পৰা এবিধ ভাইৰাছে হৈছে এই সাৰ্ভাইকেল কেঞ্চাৰ প্ৰসংগত ইতিমধ্যে বিভিন্নজন চিকিৎসকে যি পৰামৰ্শ আগবঢ়াইছে বা বিভিন্নজন চিকিৎসকে বিভিন্ন সময়ত যি লিখনি লিখিছে তাৰ পৰা আমি কিছুমান তথ্য সংগ্ৰহ কৰিছিলোঁ আৰু আমি জানিবলৈ চেষ্টা কৰিছিলোঁ কেনেদৰে আমি এই বিষয়টো সাধাৰণীকৰণ কৰি পেলাই আমাৰ মহিলাসকলক জনাব পাৰিম সাৰ্ভাইকেল কেঞ্চাৰ বা জৰায়ু মুখৰ পৰা কেঞ্চাৰ ৰোগত আক্ৰান্ত নহ'বলৈ এতিয়া আপুনি কি কৰিব প্ৰথমত কথা হৈছে সাৰ্ভাইকেল কেঞ্চাৰ কেনেকৈ বিয়পে অসুৰক্ষিতভাৱে কৰা যৌন সম্পৰ্কৰ ফলত দেহত এই সাৰ্ভাইকেল কেঞ্চাৰ থিতাপি লয় বিশেষকৈ মহিলাৰ দেহত আৰু এইবিধ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজন দেহলৈ সংক্ৰমিত হয় এহাল পুৰুষ আৰু মহিলাৰ মাজত যি অসুৰক্ষিত যৌন সম্পৰ্ক তাৰ পৰা এই ধৰণৰ সাৰ্ভাইকেল কেঞ্চাৰ হ'ব পাৰে বুলি বিভিন্ন চিকিৎসকসকলে দাবী কৰি আহিছে আৰু নাৰী এগৰাকীৰ দেহত সৃষ্টি হোৱা অন্যান্য কেঞ্চাৰ ৰোগৰ ভিতৰত বহলভাৱে দেখা দিয়া এই কেঞ্চাৰৰ মাজত 4 নম্বৰতে আছে সাৰ্ভাইকেল কেঞ্চাৰ গতিকে এই সমগ্ৰ বিষয়টো আপোনালোকক কিছু তথ্য দিবলৈ আকৌ চেষ্টা কৰিছোঁ এইবিধ কেঞ্চাৰত নাৰীগৰাকীৰ জৰায়ু মুখত কোষৰ যি এক পাতলীয়া তৰপ থাকে সেই অংশক আক্ৰান্ত কৰে মই পুনৰ কৈছোঁ এই সাৰ্ভাইকেল কেঞ্চাৰে কেনেকৈ মহিলাৰ দেহত থিতাপি লয় এইবিধ কেঞ্চাৰত নাৰীগৰাকীৰ জৰায়ু মুখত কোষৰ যি এক পাতলীয়া তৰপ থাকে সেই অংশক আক্ৰান্ত কৰে আৰু যদিহে এই ৰোগৰ সমুচিত চিকিৎসা সময়মতে নহয় তেন্তে ৰোগীগৰাকীৰ মৃত্যু হ'ব পাৰে আৰু ইতিমধ্যে আমি দৰ্শকসকলক জনাই থওঁ যে এইবিধ ৰোগ অতিকৈ প্ৰাণঘাতী গতিকে যিমানসকল মহিলা আছে তেওঁলোকে কথাটো ভালদৰে মন কৰিব এগৰাকী নাৰী এইবিধ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ শতকৰা 99%ৰেই কাৰণ যৌনভাৱে সংক্ৰমিত হোৱা ৰোগৰ ভাইৰাছ এতিয়া আপুনি হয়তো জানিব বিচাৰিব যে সাৰ্ভাইকেল কেঞ্চাৰ ৰোগৰ লক্ষণসমূহ কি কেনেকৈ গম পাব আপুনি যদি সাৰ্ভাইকেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে আপুনি কেনেকৈ গম পাব সেয়েহে চিকিৎসা বিজ্ঞানৰ যি তথ্য সেই তথ্য আমি কিছু পৰ্যালোচনা কৰিছিলোঁ আমি চাবলৈ চেষ্টা কৰিছিলোঁ তাৰপিছত আমি এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম মহিলাসকলে মন কৰিব যৌন সংগমৰ পিছত আৰু দুটি মাহেকীয়া চক্ৰৰ মাজত যৌনদ্বাৰৰ পৰা হোৱা ৰক্তক্ষৰণ সাৰ্ভাইকেল কেঞ্চাৰৰ এটি লক্ষণ আৰু এই দ্বিতীয়তে দেখা গৈছে যে যৌনদ্বাৰৰ পৰা পনীয়া আৰু তেজযুক্ত দ্ৰব্য নিঃসৰণ আৰু যি খুব বেছি পৰিমাণে হ'ব পাৰে আৰু লগতে অতি দুৰ্গন্ধময় হয় ই সাৰ্ভাইকেল কেঞ্চাৰৰ আন এটা লক্ষণ বুলি বিভিন্ন চিকিৎসকসকলে দাবী কৰি আহিছে দ্বিতীয়তে আমি মহিলাসকলক জনাই থওঁ যে যৌন সংক্ৰমণৰ সময়ত বিষ অনুভৱ কৰা বা শ্ৰেণীদেহত বিষ হোৱা সাৰ্ভাইকেল কেঞ্চাৰৰ আন এটি লক্ষণ গতিকে এই তিনিটা লক্ষণ আমি আপোনালোকৰ সন্মুখত কৈছোঁ গতিকে এই তিনিটা লক্ষণ যদি আপোনাৰ শৰীৰতো দেখা দিছে তেন্তে অতি সোনকালে আপুনি চিকিৎসকৰ কাষলৈ যাওক আৰু সমগ্ৰ বিষয়টো খোলোচাকৈ কওক
আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব তাৰ ব্যৱস্থা কৰক। এতিয়া প্ৰশ্ন হ'ল এই চাৰ্ভাইকেল কেঞ্চাৰক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। ভাৰতত ইয়াৰ ভেকচিন আছে নে নাই? যেনেকৈ কোভিডকালীন সময়ত আমি ভেকচিন লৈছিলোঁ, এতিয়া প্ৰশ্ন হৈছে চাৰ্ভাইকেল কেঞ্চাৰত যদি এগৰাকী মহিলা আক্ৰান্ত নহয় তাৰ বাবে চাৰ্ভাইকেল কেঞ্চাৰত ভেকচিন ভাৰতত আছে নে নাই? যদিহে আছে তেন্তে কেতিয়া ল'ব লাগে আৰু ক'ত ক'ত ল'ব পাৰি। গতিকে বিষয়টোৰ সন্দৰ্ভত আমি দৰ্শকসকলক জনাই থওঁ যে 2006 চনৰ পৰা আৰম্ভ হৈছিল ভেকচিন দিয়াৰ কাম, কিন্তু আমাৰ মহিলাসকলে কিমান দূৰ এই সন্দৰ্ভত জ্ঞাত বা তেওঁলোকৰ মাজত আলোচনা হয় সেই কথা আমি ক'ব নোৱাৰোঁ। কিন্তু 15 বছৰ অনুৰ্ধৰসকলৰ বাবে 6 মাহৰ ভিতৰত প্ৰথমটো আৰু দ্বিতীয় গাৰ্ডেচিয়েল ভেকচিন আৰু 15 বছৰ ঊৰ্ধৰসকলৰ বাবে 6 মাহত চাভাৰিক্সৰ 3টাকৈ ভেকচিন লোৱাটো অতিকৈ প্ৰয়োজন। মই পুনৰ কৈছোঁ যে 2006 চনত আৰম্ভ হৈছিল ভেকচিন দিয়াৰ কাম ভাৰতত, আৰু 15 বছৰ অনুৰ্ধসকলৰ বাবে 6 মাহৰ ভিতৰত প্ৰথমটো ভেকচিন ল'ব লাগে, দ্বিতীয়টো গাৰ্ডেচিয়েল ভেকচিন আৰু 15 বছৰ ঊৰ্ধসকলৰ বাবে 6 মাহত চাভাৰিক্সৰ 3টাকৈ ভেকচিন লোৱাটো অতিকৈ প্ৰয়োজনীয়। আৰু বৰ্তমান মই দৰ্শকসকলক এইখিনি এটা তথ্য দি থওঁ যে 2024-25 বৰ্ষৰ যিখন অন্তৰিম বাজেট কেন্দ্ৰীয় চৰকাৰে সংসদত তেওঁলোকে উত্থাপন কৰিছিল, তাত 9 পৰা 14 বছৰ বয়সৰ ছোৱালীসকলক HPV ভেকচিন দিয়াৰ পোষকতা কৰিছে। গতিকে এই বিষয়টো কিমান স্পৰ্শকাতৰ, ইয়াৰ পৰা এই বাজেটত উত্থাপন কৰা সেই বিষয়টোৰ পৰা আপোনালোকে অনুধাৱন কৰিব পাৰিছে। আৰু ইতিমধ্যে মই দৰ্শকসকলক এইখিনি জনাই থওঁ যে এই সন্দৰ্ভত বিশদভাৱে আপোনালোকে তথ্যসমূহ ৱেবছাইটতো পাব আৰু বিভিন্ন চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব। এয়া আমি কিছু আপোনালোকৰ সন্মুখত এটা ধাৰণা দিবৰ বাবেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে অধিক আপোনালোকে যদি জানিব বিচাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। আৰু এই যি আচলতে ৰোগ আৰু নাৰীৰ দেহত যাতে এই ৰোগবিধ নহয়, সময়মতে প্ৰতিৰোধ যাতে কৰিব পৰা যায় তাৰ বাবে বিশেষ ব্যৱস্থা আপোনালোকে গঢ়ি তোলক, যাতে চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা ভাৰত সম্পূৰ্ণৰূপে মুক্ত হয়। ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি আমি দৰ্শকসকলক সচেতন কৰিবলৈ চেষ্টা চলাইছোঁ। যদি ক'ৰবাত ভুল হয় তেন্তে মাৰ্জনা কৰি দিব। ধন্যবাদ।